আপোনালোকক পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনালোঁ। আজি এটা নতুন ভিডিঅ' আপোনালোকক আগবঢ়ালোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোকে ভাল পাব। নহৰু, আদা, কেঁচা জলকীয়া আৰু কেঁচা জলফাইৰ মিক্স আচাৰ বনাওঁ আহক। পেলাই লৈ তেনেকুৱাকৈ ধুই লওঁ পানীৰে ধুই চেকনিত চেকি লওঁ। চেকি লৈ অলপ ৰ'দত দিওঁ। হালধি আৰু নিমখ সানি নহৰুকেইটাত হালধি আৰু নিমখেৰে সানি ল'লোঁ। এতিয়া ৰ'দত দিওঁ। অলপ ৰ'দাই লওঁ। তাৰ পাছত আচাৰটো বনাম। এনেদৰে জলকীয়া আৰু আদাখিনিত নিমখ আৰু হালধি সানি অলপ ৰ'দত দিওঁ। যেতিয়া ৰ'দত অলপ শুকাই পানীটো জাষ্ট শুকাই গ'লে আমি আৰু জলকীয়া, আদা, নহৰু আৰু জলফাই এই চাৰিটা মিক্স কৰি আচাৰটো বনাম। বহুত ভাল লাগে আচাৰটো খাই, বহুত টেষ্টি হয়। আপোনালোকে চাব, আগলৈ দেখুৱাই আছোঁ। ৰ'দত শুকাই লোৱা আদা, জলকীয়া আৰু নহৰু এইখিনি লৈছোঁ। ৰ'দত শুকাই লোৱা আৰু মছলাবোৰ এইখিনি মছলা মই মিক্স কৰিম। এইটো হ'ল হালধি, ডাঙৰ চাহ চামুচেৰে 1 চামুচ, অলপ চফ, অকণমান মিঠি বেছি দিব নালাগে, কাৰণ মিঠি বেছি দিলে তিতা হয়। এইটো আজৱাইন হয়। এইখিনি সোৱাদ অনুযায়ী নিমখ, 2 চামুচমান নিমখ আছে। এইখিনি কাশ্মীৰী জলকীয়াৰ গুড়া 1 চামুচ আছে। এইখিনি ক'লা নিমখ আৰু এইখিনি মছলা মই কৰি লৈছোঁ। অলপ কেৰাহীখনত গৰম কৰি লৈছোঁ। ইয়াত আছে বগা বেহাৰ, ক'লা বেহাৰ, চফ আৰু মিঠি আৰু আজৱাইন অলপ। এইখিনি মই অলপ কেৰাহীখনত গৰম কৰি লৈ ভাজি লৈ মিক্সিত গুড়া কৰি লৈছোঁ। বেছি মিহি গুড়া কৰা নাই, ডাঠ গুড়া কৰিছোঁ। ডাঠ গুড়া কৰিলে বেছি সোৱাদ হয়। আৰু আচাৰটোত যিটো মই জলফাই মিক্স কৰিম, সেইটো মই এই 2-3 দিন আগতে বনাই লোৱা জলফাইৰ আচাৰ বনাই লৈছিলোঁ। তাৰ পৰা মই অলপ মিক্স কৰি দিম। মই এক্সট্ৰাকৈ আৰু জলফাইটো নিদিওঁ। ইয়াৰ পৰা আচাৰৰ পৰাই মিক্স কৰিম। অলপ যদি আচাৰটোত টেঙা মিক্স কৰোঁ, আচাৰটো খাবলৈ বহুত সোৱাদ হয়। সেইকাৰণে যদি আপোনালোকৰ ওচৰত জলফাই বা তেনেকুৱা টেঙা নাথাকে, তেতিয়াহ'লে আমচুৰ পাউডাৰ মিক্স কৰি দিলেও হয়। তেতিয়াও টেঙাটো উঠে, তেতিয়াও বহুত ভাল লাগে। আপোনালোকে বনাই চাবচোন, বহুত সোৱাদ লাগে আচাৰটো। বাকী আহক দেখুৱাওঁ। কেৰাহীখনত তেলটো গৰম কৰি লওঁ। এইটো মই তেলটো গৰম হ'ব দিছোঁৱেই, অলৰেডি গৰম হৈছে। ইয়াত বেহাৰ অলপ দিছোঁ আৰু অলপ পাঁচফোৰণ অলপ দিছোঁ। আৰু আপোনালোকে যদি ইনষ্টেণ্ট লগে লগে খাবৰ বাবে আচাৰটো বনায়, আদা, নহৰু, জলকীয়া আৰু জলফাই, তেতিয়াহ'লে আপুনি কি কৰিব, তেলটো গৰম কৰি লগে লগে নহৰুটো গৰম তেলতে ভাজিব লাগিব অলপ সময়। তেতিয়াহে সিজিব, তেতিয়া আমি খাব পাৰিম। কিন্তু মই ইনষ্টেণ্ট খাবৰ কাৰণে আচাৰটো নবনাওঁ। মই কিছুদিন ৰ'দাম, ভালকৈ সিজিব, তাৰপিছতে খাম আচাৰটো। 15-20 দিন লাগিব আচাৰটো খাব পৰা। তেতিয়া বেছি সোৱাদ লাগে আৰু বহুত দিনলৈ ৰাখিব পাৰি সেই আচাৰটো। বলক এতিয়া আচাৰটো কেনেকৈ বনাওঁ দেখুৱাওঁ। তেলখিনি ঠাণ্ডা হৈছেই, অলপ গৰম আছে। একেবাৰে গৰম তেলত কেতিয়াও নিদিব। এতিয়া মই শুকাই লোৱা এইখিনি দি দিওঁ। নহৰু, আদা আৰু জলকীয়া। মই আচাৰ বনালে সদায় অলপ বেছিকৈ আচাৰ বনাওঁ, কাৰণ মোৰ ল'ৰা দুটা আচাৰ খাই বহুত ভাল পায়। সেইকাৰণে একেলগে বেছিকৈ বনাই থওঁ। এতিয়া লাৰিলোঁ অলপ ভালকৈ। অলপ তেলটো গৰম আছে। ইয়াতে মই এতিয়া হালধিটো দিলোঁ। তাৰপাছত চবখিনি দিলোঁ। অলপ দেই, এইখিনি ইয়াতে অলপ দিম। তাৰপাছত মিঠি দিলোঁ, একেবাৰে অকণমান, বেছি দিলে তিতা হ'ব। পাছত আজৱাইন দিলোঁ। আজৱাইন দিব কেতিয়াও পাহৰি নাযাব। এইটো আচাৰত আজৱাইন দিলে বহুত সোৱাদ হয় আচাৰটো। আৰু পাৰে যদি অলপ হিং দিব পাৰে, হিং দিলেও বহুত সোৱাদ হয়। আৰু এইখিনি হ'ল কাশ্মীৰী জলকীয়াৰ গুড়া,
আপোনালোকৰ যিমান ইচ্ছা সিমান দিব। কাশ্মীৰী জলকীয়াৰ গুড়া বেছিকৈ দিলে আচাৰটো দেখিবলৈও ধুনীয়া হয়, ৰংচোৱা হয়। এইখিনি নিমখ দিলোঁ এতিয়া। অলপ বেছিকৈ নিমখ দিছোঁ কাৰণ মোৰ আদা নহৰু বেছি আছে, সেইবাবে অলপ বেছি দিলোঁ। তাৰ পাছত এইটো বনাই থোৱা ক'লা বেহাৰ, বগা বেহাৰ, মিঠি, চপ আৰু আজৱাইনৰ এই গুড়াটো মই ইয়াতে মিক্স কৰি দিওঁ। এইখিনি এতিয়া ভালদৰে লাৰি দিওঁ। পুৰা মিক্স কৰি লওঁ মছলাটো। নহৰু আদা বিৰাট চোকা ৰ'দ আছিল এইকেইদিন, সেইকাৰণে নহৰু আদাখিনি একদম ধুনীয়া মানে গোটেই পানীটো শুকাইছে আৰু অলপ পানী থাকিলে আচাৰটো মানে বেয়া হোৱাৰ সম্ভাৱনা থাকে, সেইকাৰণে পানীটো ধুনীয়াকৈ শুকাই গৈছে। বনাই চাবচোন আপোনালোকে, এইটো আচাৰ একদম খাবলৈ সঁচাই বহুত সোৱাদ লাগে। সিজিব দিব আৰু 6-7 দিন ৰ'দত দিব আচাৰটো। তাত সিজিব দিব, সিজাৰ পাছত আপোনালোকে খাব, সঁচা ক'ব আৰু যে সঁচা ইমান টেষ্টি আচাৰটো। পাছত মই এই বনাই থোৱা জলফাইৰ আচাৰ অলপ মিক্স কৰি দিওঁ। বেছিদিন হোৱাই নাই আচাৰটো বনোৱা, মই একেলগে বনাই থৈছোঁ ইয়াৰ লগত মিক্স কৰি দিম বুলি। টেঙা হ'লে আচাৰটো খাবলৈ বহুত সোৱাদ লাগে। বহুত বেছি দিব নালাগে, অলপ দিব আপোনালোকে বাছ। আৰু যদি নাথাকে এনেকুৱা টেঙা, আপোনালোকে আমচুৰ পাউডাৰ দিব। আমচুৰ পাউডাৰ দিলেও টেঙা উঠে, বহুত খাব ভাল লাগে। আৰু বটলত যেতিয়া ভৰাব তেতিয়া অলপ বেছিকৈ তেল দিব, ডুবি থকাকৈ, তেতিয়া সোনকালে সিজিব। সিজিলে আচাৰটো খাব বহুত টেষ্টি হ'ব। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব, তেতিয়াহে মোৰ আহিবলগীয়া ভাল ভাল ভিডিঅ'বোৰ আপোনালোকে দেখিবলৈ পাব। পাহৰি নাযাব। এই এনেদৰে লাৰিছোঁ, হ'লেই এতিয়া আৰু বটলত ভৰাই থওঁ। আচাৰটো ঠাণ্ডা, কিন্তু ঠাণ্ডা নোহোৱাকৈ আপোনালোকে বটলত নভৰাব দিয়ক, বেয়া পাব নহয়। আকৌ এতিয়া অলপ ভিনেগাৰ অলপ মিক্স কৰি দিওঁ। মোৰ ঠাণ্ডা হৈছে সেইকাৰণে ভিনেগাৰ, কিন্তু গৰম থাকিলে আপোনালোকে ভিনেগাৰটো মিক্স নকৰিব, ঠাণ্ডা হোৱাৰ পাছতহে মিক্স কৰিব। তো ভিনেগাৰটো মিক্স কৰি দিলোঁ, বেছি নিদিব, অলপ দিলে হ'ব। ভিনেগাৰটো দিলে মানে ভিনেগাৰ যদি আপোনালোকে নিদিয়ে তেতিয়াহ'লে কিন্তু নেমুৰ ৰস দিবই, নহ'লে আচাৰটো বেয়া হোৱাৰ সম্ভাৱনা থাকে। এতিয়া বহুত দিনলৈ আপোনালোকে আচাৰটো থ'ব পাৰিব। ভালকৈ লাৰক, বহুত টেষ্টি হ'ব আচাৰটো, খাব দেখিলেই গম পাই বহুত ধুনীয়া হৈছে। মই প্ৰত্যেক বছৰে বনাওঁ। আকৌ মই এটা ভিডিঅ' আপোনালোকলৈ আনি আছোঁ, সেইটো হ'ল মূলা, গাজৰ আৰু জলফাই আৰু কেঁচা জলকীয়াৰ আচাৰ। সেইটো গাজৰ, মূলা আৰু কেঁচা জলকীয়াৰ আচাৰটো মই এই বনাই থোৱা জলফাইটোৱে মিক্স কৰি দিম। সেইকাৰণে মই বেছিকৈ বনাইছিলোঁ মিক্স কৰিম বুলি। জলফাইটো বজাৰত তেনেকুৱা এতিয়া জলফাই আৰু নোহোৱাই হৈছে। এতিয়া মই এনেদৰে এই বৈয়ামটোত আচাৰখিনি ভৰাই থলোঁ। আৰু আপোনালোকলৈ আনি আছোঁ দিয়ক অতি সোনকালে গাজৰ আৰু মূলা, জলফাইৰ আচাৰ, কেঁচা জলকীয়া। আপোনালোকে চাব কেনেকুৱা লাগিল জনাব, মোক কমেণ্ট কৰিব, তেতিয়াহে মই গম পাম মোৰ কেনেকুৱা হৈছে। আপোনালোকে নিশ্চয় আচাৰটো বনাই চাব ঘৰত। আৰু
এইটো মই বনাই থৈছিলোঁ, এইটো দেখিছেনে? এনেকুৱা একদম বেছিকৈ তেল দিছোঁ, এনেকৈ ডুবি যোৱাকৈ তেল দিব। এইটো মই কিছুদিন আগতে বনাইছিলোঁ। এইটো জলফাই, নহৰু, আদা আৰু কেঁচা জলকীয়াৰ আচাৰ। এইটো ইমান ডুবি যোৱাকৈ তেল দিছোঁ, তেতিয়া সেইটো সিজে। এইটো সিজিছেই, বেছি দিন হোৱা নাই, আজি 20 দিনমান হৈছে, 20-22 দিনমান। এইটো এইখিনি ভৰাইছোঁ আচাৰটো। এতিয়া তেল দিব লাগিব, ইয়ালৈ ডুবি যোৱাকৈ ইয়ালৈ তেল দিম। অহাকালি ভৰাই দিম তেলটো গৰম কৰি, এতিয়া আৰু নভৰাও, ৰাতি হৈছে।